আজি মই আপোনালোকৰ বাবে লিকুইড আলু পৰঠাৰ ৰেচিপি লৈ আহিছোঁ। যিসকলৰ আলু পৰঠা ফাটি যায় বা ভাল নহয় তেন্তে এইটো হেৰিত বনাই চাবচোন। এনেকৈ বহুত ভাল হৈছিলে খাবলৈ। এয়া চাওক কিমান কোমল, খাবলৈও বহুত ভাল হৈছিলে। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পৰঠাটোৰ কাৰণে মই লৈছোঁ এয়া 1.5 কাপতকৈ অকণমান কম আটা। আপোনালোকে যিমান ইচ্ছা ইমান বনাব পাৰিব। আৰু এয়া নৰ্মেল টেম্পাৰেচাৰৰ পানী, আৰু ইয়াতে মই এয়া অকণমান নিমখ লৈ লৈছোঁ, সোৱাদ অনুসৰি লৈ ল'ব। আৰু এয়া পানী, এতিয়া মই এয়া পানী মিহলাই যাম। আৰু আপোনালোকৰ এনেকৈ যদি ব্লেণ্ডাৰ নাথাকে তেনেহ'লে যিকোনো চামুচ বা হেতাৰেও মিলাব পাৰিব। এতিয়া এনেকৈ মই মিহলাই যাম। আৰু এইটো গিলাচত মই এগিলাচ পানী লৈছিলোঁ, মোৰ গোটেইকেইটা প্ৰয়োজনেই হ'ল। এয়া এনেকৈ মই এতিয়া মিহলাই যাম মই ধুনীয়াকৈ। আৰু বেলেগকৈ আলু পৰঠা যদি আমি বহুত এইটো সোনকালে হৈ যায়। বেলেগকৈ যদি আমি আলু পৰঠা বনাওঁ তেতিয়াহ'লে বহুত সময় লাগে। এইটো আপোনাৰ বেছি সময় নালাগে, বহুত সোনকালে হৈ যায়। এনেকৈ বনাই আপোনালোকে ল'ৰা ছোৱালীক টিফিনত দি পঠিয়াব পাৰিব, বা নিজে ক'ৰবাত যদি জবত যায় বা টিচাৰ হয় তেনেকৈও টিফিনত ভৰাই ধুনীয়াকৈ লৈ যাব পাৰিব। এতিয়া সেইটো মই থৈ দিলোঁ অলপ সময়ৰ কাৰণে। এতিয়া তাত আলু দিবলৈ মই এটা আলু বইল কৰি ল'লোঁ। আপোনালোকে যিমান আলু দিবলৈ মন যায় সেইমতে দিব পাৰিব। মই যিহেতু কমকৈ বনাইছোঁ সেইকাৰণে মই ডাঙৰ চাইজৰ এটাই আলু দিছোঁ। এতিয়া এইটো মই ধুনীয়াকৈ ৰুকি ল'ম। আপোনালোকে যিকোনো মঠি ল'ব পাৰিব হাতেৰে, কিন্তু চাব যাতে যে গোটা হৈ নাথাকে, ধুনীয়াকৈ যাতে মিলি যায়, এনেকৈ কৰি ল'ব। এয়া, আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। চেনেলত যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ভিডিঅ' এনেকৈ ৰেচিপি পাই থাকিব আগলৈ। আৰু ইয়াতে আলুতে মই দি দিছোঁ অকণমান পিঁয়াজ, নিমখ, হালধি, ৰেড চিলি পাউডাৰ আৰু এয়া ধনিয়া গুড়ি অকণমান। আৰু যদি আপোনালোকে জ্বলা খাই ভাল পায় বা ডাঙৰ মানুহৰ কাৰণে বনাইছে তেন্তে ইয়াতে জলকীয়াও দি দিব। মই সৰু ল'ৰা ছোৱালীয়ে খাব বুলি জলকীয়া নাই দিয়া। আৰু এয়া চাওক, এতিয়া মই যোনটো আটা ফেটি থৈছিলোঁ তাতে মই এতিয়া আলুখিনি দি দিম। আৰু লগতে ইয়াত মই ধনিয়া পাত দি দিছোঁ, আৰু এয়া এচামুচ ৰিফাইন অইল দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ আকৌ গোটেইকেইটা মিলাই যাম ব্লেণ্ডাৰেৰে। যদি আপোনালোকক এনেকৈ মিলাবলৈ অকণমান অসুবিধা হয় তেন্তে আপোনালোকে হাতেৰেও মিলাব পাৰিব। হাতেৰে মিলালে বেছি ভালহে হ'ব, ধুনীয়াকৈ মিলি যাব। আৰু এয়া চাওক অকণমান মোৰ ডাঠ হ'ল যিহেতু, মই এতিয়া আকৌ পানী দি দিমগৈ অলপমান। আপোনালোকে চাই ল'ব, যদি এনেকৈ আলু দিয়াৰ পাছত যদি মিশ্ৰণটো যদি অকণমান ডাঠ নিচিনা লাগে তেন্তে এনেকৈ আকৌ পানী অকণমান দি, চাইছে নহয় মোৰ বেটাৰটো এনেকুৱা হ'ব লাগিব, বেছি ডাঠো নহয় বা একেবাৰে পনীয়াও নহয়। আৰু এয়া চাওক, মই এতিয়া গেছত নন ষ্টিকি পেন এটা পাতি ল'লোঁ। নন ষ্টিকিত বনালে বেছি ভাল, মানে লাগি নধৰে, আৰু লোহা টাৱাত অকণমান লাগি ধৰে, চাই ল'ব আপোনালোকে। আৰু এয়া চাওক, এতিয়া মই লাহে লাহেকৈ এই চাইড ঘূৰাই সেকি ল'ম ভালকৈ। আৰু গেছটো আপোনালোকে বেছি হাইও নহয় একেবাৰে লও নহয়, মিডিয়াম ফ্লেমত বনাব, তেতিয়া বেছি ভাল হয়। এয়া চাওক, আৰু কেতিয়াবা ফুলে কেতিয়াবা নুফুলে, কিন্তু নুফুলিলেও কোনো কথা নাই, খাবলৈ একেই হয়। মোৰ এয়া প্ৰথমটো ফুলিছিলে, পাছত মোৰো চবটো ফুলা নাছিলে, কিন্তু খাবলৈ একেই আছিলে। নুফুলিলে যে খাবলৈ বেয়া হ'ব সেইটো নহয়। এয়া চাওক, এতিয়া এনেকৈ লাহে লাহে ঘূৰাই আৰু মই অকণমান ৰিফাইন অইল দি দিছোঁ, এনেকৈ দি ল'ব। আৰু আপোনালোকে যদি ঘি দি খাম বুলি বিচাৰে তেতিয়াহ'লে ঘি বা বাটাৰ যিকোনো দিয়ে বনাব পাৰিব। এয়া চাওক কিমান ধুনীয়াকৈ সিজিছে পূৰা। এয়া চাওক ফুলিছে, ফুলেও বহুত ধুনীয়াকৈও ফুলে। এয়া চাওক, এনেকৈ আপোনালোকে বনাই খাবচোন, বহুত ভাল লাগিলে খাই। আৰু বেছি সময়ো নালাগে এইটো, আৰু আপোনাৰ বেলি থকা বা ফাটি যোৱাৰো কোনো চান্স নাথাকে। এয়া, আৰু এখন মই বনাই দেখাই দিছোঁ, এনেকৈ অইল অকণমান দি ল'ব। তাতে এয়া আপোনালোকে চাইজটো নিজে চাই ল'ব, কিমান ডাঙৰকৈ বনায় সৰুকৈ বনায় সেইমতে বনাই ল'ব। এয়া চাওক, মই বেছিকৈ দীঘলীয়াকৈ দেখুৱাই নাথাকিলোঁ, নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ গ'লহেঁতেন, সেইকাৰণে মই আপোনালোকক শ্বৰ্টতে দেখুৱাইছোঁ। এয়া চাওক, এইটো মোৰ ইমানকৈ নুফুলিলে, কিন্তু খাবলৈ একেই হৈছিলে। এনেকৈ বনাই খাই চাব। এতিয়াতো আলুৰ ছিজন হয়, নতুন নতুন আলু ওলাইছে, এনেকৈ বনাই খাই চাব। এয়া চাওক, ভিডিঅ'টো কেনেকৈ পালে জনাব। তেন্তে আজিলৈ আহোঁ, নতুন এটি ভিডিঅ'ত মই পুনৰবাৰ সকলোকে আকৌ লগ পাম। বাই বাই।